আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লৈ আনিছোঁ লোক সংস্কৃতিৰ পাঠৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। 1. লোককৃষ্টি সাধাৰণ উত্তৰণক কি বোলা হয়? উত্তৰ: লোক সংস্কৃতি। 2. লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? উত্তৰ: লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ। 3. লোককৃষ্টি কাক বোলে? উত্তৰ: লোক বা জনৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ খেলা আদিৰ সমষ্টিকে লোককৃষ্টি বোলা হয়। 4. লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়? ভৌতিক বা বস্তু সংস্কৃতি। 5. লোকনাট কিহৰ সমষ্টি বুলি লেখকে কৈছে? এই শ্ৰেণীৰ নাটক সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? উত্তৰ: লোকনাট আৰু গীত নৃত্যৰ সমষ্টি বুলি কোৱা হৈছে। এই শ্ৰেণীৰ নাটক সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়, ইয়াত গীত আৰু নৃত্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। 6. লোকসাহিত্য কেইটা আৰু কি কি উপভাগত ভাগ কৰিব পাৰি? ভাগবোৰৰ নাম লিখা। উত্তৰ: লোকসাহিত্যক 5টা উপভাগত ভগাব পাৰি। সেইবোৰ হৈছে লোককবিতা বা লোকগীত, গদ্যধৰ্মী লোককথা, প্ৰবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ, সাঁথৰ আৰু লোকভাষা। 7. ভৌতিক বা বস্তু সংস্কৃতি অধ্যয়নৰ সামগ্ৰী কি? ইয়াৰ উপবিভাগবিলাক কি কি? উত্তৰ: জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদি, ৰন্ধা বঢ়া প্ৰস্তুতি আদিকে ভৌতিক সংস্কৃতি অধ্যয়নৰ সামগ্ৰী। ইয়াৰ উপবিভাগকেইটা হৈছে লোককলা, লোকশিল্প, লোকস্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী। অ' মাই জপোৱা হে মাইহে জপোৱা গীতটি কোনে লিখিত ৰূপ দিছে? উত্তৰ: ভূপেন হাজৰিকাই। লোকজীৱনৰ ভাগ কেইটা আৰু কি কি? উত্তৰ: লোকজীৱনৰ ভাগকেইটা হৈছে সামাজিক আচাৰ অনুষ্ঠান, ভৌতিক বা বস্তু সংস্কৃতি আৰু লোক পৰিবেশ্য কলা।